হাই এভৰিৱান, আজি আমি লৈ আহিছোঁ জাতি জনগোষ্ঠীসমূহৰ লগত সংগতি ৰাখি দ্বিতীয়টো পাৰ্ট। ঠিক আছে, ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে বাথৌ পূজা বড়োসকলে বছৰত কেইবাৰ পালন কৰে? ইয়াৰ অপশ্যন কেইটা আছে এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুবাৰ। বছেকত দুবাৰ পালন কৰে বাথৌ পূজা বড়োসকলে। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি। পিছৰ প্ৰশ্নটো কৈছে মেডাম মেফি আহোমসকলে জানুৱাৰী মাহৰ কোন তাৰিখে পালন কৰে? ঠিক আছে, জানুৱাৰী মাহৰ আমি সকলোৱে জানো জানুৱাৰী মাহৰ ইয়াৰে অপশ্যনকেইটা আছে 28, 29, 30 আৰু 31। 31 জানুৱাৰীত মেডাম মেফি আয়োজন কৰে। ঠিক আছে, আহোমসকলে। তাৰ পিছৰ প্ৰশ্ন, কোনটো উৎসৱ চাহ জনগোষ্ঠীয় নহয়? ঠিক আছে, প্ৰশ্নটো ভালকৈ চাই ল'ব। ইয়াতে নহয় সুধিছে। ঠিক আছে, ইয়াৰ অপশ্যনকেইটা হৈছে কৰম পূজা, চহৰাই পৰ্ব, টুচু পূজা, দৰ পূজা। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো আমাৰ শুদ্ধ উত্তৰ হ'ব দৰ পূজা। দৰ পূজা কোচ ৰাজবংশীয়সকলৰ এক পূজা। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো, কোনটো সাজপাৰ কাৰ্বিসকলৰ মহিলাই পৰিধান কৰে? ঠিক আছে, ইয়াতে আটাইকেইটাই কাৰ্বিসকলে পৰিধান কৰে, কিন্তু মহিলাই পৰিধান কৰাটো হৈছে জিজ। ঠিক আছে, জিজ মানে চাদৰ। ঠিক আছে, লেখ হৈছে পুৰুষসকলে পৰিধান কৰা মণিমুকুতা, আৰু পহ মানে হৈছে পাগুৰি, পুৰুষসকলে পৰিধান কৰে, আৰু ছয় মানে হৈছে চোলা। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিলাসকলে পৰিধান কৰা জিজ। ঠিক আছে, তাৰ পিছলৈ আহোঁ, বড়োসকলে কোনটো উৎসৱ পালন নকৰে? ঠিক আছে, ইয়াতো পালন নকৰাটো সুধিছে। ইয়াত অপশ্যনকেইটা আছে গাৰ্জা, খেৰাই, জহং, বৈশাগু। ঠিক আছে, এতিয়া ইয়াৰে শুদ্ধটো হ'ব জহং। ঠিক আছে, জহং কাৰ্বিসকলৰ এক উৎসৱ। ঠিক আছে, অপশ্যন চিটো আমাৰ শুদ্ধ হ'ব। তাৰপিছত আহোঁ 6 নম্বৰ, আহোমসকলে কোনটো উৎসৱ পালন নকৰে? ঠিক আছে, আহোমসকলৰ এতিয়া ইয়াত পালন নকৰা উৎসৱটো আমি বিচাৰি উলিয়াব লাগে। শুদ্ধ উত্তৰ সেইটোৱে হ'ব নকৰাটো। ঠিক আছে, অপশ্যনকেইটা দিছে উমফা পূজা, লাংখুনি পূজা, ফৰালুং পূজা, মেডাম মেফি। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাংখুনি পূজা। ঠিক আছে, লাংখুনি পূজা ৰাভাসকলে পালন কৰে। ঠিক আছে, সেইটো মনত ৰাখিব, লাংখুনি পূজা ৰাভাসকলে পালন কৰে, আটাইকেইটা বাকীকেইটা আহোমসকলে পালন কৰে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো আছে 7 নম্বৰ, বুচু উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? ঠিক আছে, অপশ্যনকেইটা আছে ৰাভা, বড়ো, ডিমাচা, তিৱা। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়োসকল। ঠিক আছে, কোনে পালন কৰিব? বড়োসকলে বুচু পূজা পালন কৰিব। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ, 8 নম্বৰ, ডিমাচাসকলৰ মূল পুৰোহিতজনক কি বুলি কয়? ঠিক আছে, ইয়াৰ অপশ্যনকেইটা আছে গিচিয়া, জনঠাই, বৰদেউৰী, বৰভৰালী। গিচিয়া আৰু জনঠাই ডিমাচাসকলৰ পুৰোহিত, কিন্তু বৰদেউৰী আৰু বৰভৰালী হৈছে দেউৰীসকলৰ পুৰোহিত। ঠিক আছে, ইয়াতে গিচিয়া আৰু জনঠাইৰ মাজত মূল যোনজন পুৰোহিত আছে সেইজনক গিচিয়া বুলি কোৱা হয়। ঠিক আছে, তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ই, আৰু বাকী দুজন হৈ গ'ল দেউৰীসকলৰ। ঠিক আছে, পুৰোহিত, আৰু তাৰে যোনজন মূল পুৰোহিত হয় সেইজন হৈছে বৰদেউৰী। ঠিক আছে, অপশ্যন চিটো যদিহে শুদ্ধ হ'ব, যদিহে ইয়াতে দেউৰী থাকে। ঠিক আছে, দেউৰীসকলৰ মূল পুৰোহিত হৈ গ'ল বৰদেউৰী, সেইটো মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো 9 নম্বৰ, মহু বা মহৌহু কোন মাহৰ পূৰ্ণিমাত পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটা আছে বহাগ, কাতি, আঘোণ, মাঘ। ঠিক আছে, মহৌহু পূৰ্ণিমাৰ কোন পূৰ্ণিমাত পালন কৰা হয়? আঘোণৰ। ঠিক আছে, আঘোণৰ, তেতিয়াহ'লে অপশ্যন চিটো আমাৰ শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, তাৰ পিছৰটো 10 নম্বৰ কুৱেশ্যন, ছট পূজা কোন মাহত পালন কৰা হয়? ঠিক আছে, অপশ্যনকেইটা বহাগ, কাতি, আঘোণ, মাঘ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ঠিক আছে, কাতি মাহত ছট পূজা পালন কৰা হয়। ঠিক আছে, আজি আমি এই 10টা প্ৰশ্নই এই পাঠটো শেষ কৰিছোঁ। আমি আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ।